বড় মানুষ যদি হওয়ার ইচ্ছা আহে তখন পরিশ্রম করে লাগে, পড়াশোনা করে লাগে নাকি? লাগে কি নেই লাগে? বড় মানুষ বনেকলে শুধরাই দিছে। আপনিকে রামেশ্বর তেলি মুখে বললি যে বড় মানুষ হয়েকলে পড়াশোনা করে লাগে নাকি? ঠিকই আহে না? পড়াশোনা করে লাগে, পড়াশোনা করে লাগে। পড়াশোনা করবি কি নাই করবি? হ্যাঁ, জোৰছে বল আকৌ, পঢ়িবি তো? এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিমান পঢ়িবা সিমান শিকিবা। সেইকাৰণে কিতাপ পঢ়াত এলাহ নকৰিবা। দিনটোত কমেও 10 ঘণ্টা পঢ়িবই লাগে, 10 ঘণ্টা পঢ়িবই লাগিব। আৰু মা দেউতাক সন্মান কৰিবা, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক সন্মান কৰিবা। শিক্ষাগুৰু, আদিগুৰু, শিক্ষাগুৰু, দীক্ষাগুৰু আমাৰ তাহানিৰ পৰাই আমাৰ পৰম্পৰাত এই মূল্যৱান বাক্যশাৰী বিৰাজমান। আদিগুৰু মানে মাতৃপিতৃ, তাতকৈ ডাঙৰ গুৰু নাই। তাৰপাছত শিক্ষাগুৰু, যি শিক্ষাদান দিয়ে। তাৰপাছত আধ্যাত্মিক গুৰু। তিনি গুৰুৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আমি সদায় নিষ্ঠাৰে আমাৰ পৰিশ্ৰম কৰিব লাগে। এতিয়া আমি ছাত্ৰ ছাত্ৰী হিচাপে আমাৰ মূল কামটোৱে হৈছে পঢ়া শুনা কৰি ভালদৰে খেলা ধূলা কৰি আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক চৰ্চা, কলা কৌশলবিলাক চৰ্চা কৰি আমি নিজৰ ব্যক্তিত্বটো সুন্দৰ কৰি ৰাখিব লাগিব। আৰু যিমান আমি শক্তিশালী হ'ম, যিমান সুন্দৰ হৈ থাকিম, যিমান ভাল হৈ থাকিম, আমাৰ মা দেউতা আনন্দিত হ'ব। সমাজৰ আমাৰ সকলো সম্বন্ধীয় লোকসকলে, মামা হওক, মামী হওক, বৰদেউতা হওক, বৰমা হওক, মাতৃ পিতৃ সকলো, ভাই ককাই সকলো আনন্দিত হ'ব। আৰু সিহঁতবিলাকে গৌৰৱে কৰিব, আমাৰ ভণ্টিজনী ভালদৰে পঢ়িছে, ল'ৰাটো ভালদৰে পঢ়িছে আৰু সমাজলৈ সন্মান বুটলি আনিছে। তেনেধৰণে গাঁও, চাহ বাগিচা, চহৰ, পাহাৰ, ভৈয়াম অসমৰ বুকুত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী জিলিকি উঠিব লাগিব। গতিকে সেইকাৰণে শিক্ষানুষ্ঠান, শিক্ষাই জ্ঞানৰ পোহৰ দিয়ে, শিক্ষাই সভ্যতা সংস্কৃতিক শক্তিশালী কৰে, শিক্ষাই আমাৰ পৰম্পৰাৰ মূল্যবোধ জীয়াই ৰাখে। গতিকে সেইকাৰণে শিক্ষিত হোৱাটো অত্যন্ত প্ৰয়োজনীয়। আৰু শিক্ষাৰ যোগেদিহে এই কথাবিলাক আয়ত্ব কৰিব পাৰি। আমাৰ বৃহত্তৰ অসমীয়া সমাজখন ইমান সুন্দৰ, বিভিন্ন জাতি জনগোষ্ঠী একেলগে বসবাস কৰে। আজি এইখন সভাত বিভিন্ন জাতি জনগোষ্ঠী আছে, একেলগে মৰম চেনেহৰ মাজেৰে সুন্দৰ এখন সমাজ নিৰ্মাণ কৰিছে। ইয়াকে কয় মূল্যবোধ, ইয়াকে কয় সভ্যতা সংস্কৃতি, ইয়াকে কয় জ্ঞান।